যিসকলে ইলেক্টেড হৈছে এই MCLA-বিলাকে কাম কৰে আগৰ সময়ত চৰকাৰৰ সময়ত তাতে এমডিৰ MCLA-বিলাক আছিল তেখেতসকলে কাম কৰা নাই এতিয়াও এই সমষ্টিবিলাকৰ পোৱা নাই সেইকাৰণে আজি ৰুৰেল ডেভেলপমেণ্টটো ইয়াত কেনেকৈ চলি আছে আমাৰ গ্ৰাম্য অঞ্চলৰ উন্নয়নটো আমাৰ কাৰণে খুব এটা ডাঙৰ এটা কনচাৰ্ণ হয় সেইকাৰণে MG এনৰেগাৰ আঁচনি আঁচনি আমাৰ যিটো SRLM আঁচনিবিলাক চলি আছে ইয়াত এটা আমি আজি এটা ৰিভিউ এটা কৰা হৈছে আৰু বহুতখিনি কাম হৈছে কিন্তু বহুতখিনি কাম কৰিব লগা আছে আৰু আজি আমি ইয়াত আমাৰ BJPৰ PM দেওৰেৱা নাগৰী ডাঙৰীয়া BJPৰ নেতৃবৃন্দ আমাৰ UPPL PM MCLA সকলো MLA মিলি পেলাই আমি এই ৰিভিউ মিটিংটো কৰিছোঁ আৰু ইয়াৰ পিছত 15 আগষ্টৰ পিছত 15 আগষ্টৰ পৰা 20 আগষ্টৰ ভিতৰত যিমানখিনি আমাৰ PCDC চেয়াৰমেন ভাইচ চেয়াৰমেন মেম্বাৰসকল আছে ট্ৰেইনিং দিয়াৰ কাৰণে মই তেখেতসকলক নিৰ্দেশ দিছোঁ তাকে তেখেতসকলে প্ৰত্যেকটো আঁচনিটো ভালদৰে বুজি পায় আৰু ডেভেলপমেণ্টৰ কামবিলাকটো প্ৰপাৰলি কৰিব পাৰে ছাৰ আৰু এটা কথা যে BTC যিহেতু 15 আগষ্টত BTC ভেঞ্চাৰ স্কুলসমূহ আছে এইবোৰলৈ কিবা এটা ভেঞ্চাৰ স্কুলৰ কাৰণে যিটো বিদ্যাৰ চুক্তি 6.3 টকা আছিলে এই মৰ্মে আমাক প্ৰয়োজন সাপেক্ষে স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব আৰু সেইকাৰণে আমি এতিয়া ইয়াৰ ডাটাবিলাক চাবমিট কৰিছোঁ আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ 26খন কলেজ আছে ইয়াৰ ভিতৰত যিখিনি কলেজ আমি প্ৰভিঞ্চিয়েলাইজ কৰিব পাৰোঁ সেইখিনি কলেজ তাৎক্ষণিকভাৱে কৰাৰ কাৰণে নিৰ্দেশ দিছে আৰু ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী হাইস্কুল আৰু প্ৰাইমাৰী স্কুললৈকে যিমানখিনি আমাৰ প্ৰভিঞ্চিয়েলাইজ কৰিব ইয়াৰ কাৰণে কৰাৰ কাৰণে প্ৰক্ৰিয়া আগবাঢ়ি আছে পাছ কৰি যিসকলে আছে তেখেতসকলক অতি শীঘ্ৰে আমি এপইণ্টমেণ্ট দিম আৰু BTC অঞ্চলত স্পেচিয়েল টেট এটা অনুষ্ঠিত কৰা হ'ব তাকে যিমানখিনি ডিফেন্স পষ্ট আছে সেইটো ফিল আপ কৰিব পৰা যায় আৰু ইয়াৰ লগতে কিছুমান অফিচত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডবিলাক খালী হৈ আছে য'ত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডবিলাক মানে ভেকেণ্ট হৈ আছে এইটো ফিল আপ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে স্বাধীনতা দিৱসৰ বিষয়ে কিবা ক'ব লাগিব স্বাধীনতা আমি এই বছৰত বিশেষভাৱে আমি সকলো সৌভাগ্য বুলি ক'ব লাগিব আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ঘৰ ঘৰ তিৰংগা এটা আঁচনি আমাৰ এটা লৈছে আজাদী কা অমৃত মহোৎসৱ বুলি কয় 75 বছৰৰ আমাৰ স্বাধীনতা এই 75 বছৰ এই বৰ্ষটো ঐতিহাসিক কৰাৰ কাৰণে আৰু যোৱা 75 বছৰত আমি কিখিনি এচিভমেণ্ট কৰিব পাৰিলোঁ আৰু অহা 100 বছৰলৈকে আমি কিখিনি এচিভমেণ্ট কৰিম সেইটোলৈ কয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহুতখিনি আঁচনি বহুতখিনি স্কিম বহুতখিনি প্ৰগ্ৰাম মানে এনাউন্স কৰিছে আৰু এইবিলাক প্ৰগ্ৰাম আমাৰ এইবিলাকতো ইমপ্লিমেণ্ট কৰিবলৈ আমি গৈ আছোঁ ঘৰ ঘৰ তিৰংগা যিটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা প্ৰগ্ৰাম আয়োজন কৰিছে বা ডিক্লেয়াৰ কৰিছে এই প্ৰগ্ৰামটো আমি বড়োলেণ্ড অঞ্চলত 100% কৰাৰ কাৰণে আমি লাগি আছোঁ থেংক ইউ ছাৰ